Hi and welcome back to my YouTube channel. আজি মানে ধামাকা পাৰ্টি এটা হ'ব গৈছে আপোনালোকে চাই থাকক ভোগালী বিহু উৰুকাৰ আপোনালোকে চাই থাকক ভিডিঅ'টো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বন্ধুসকল মানে কাম কৰি থকাৰ ফলত আপোনালোকক ভেড়া ঘৰৰ একেবাৰে আগৰ কামখিনি মানে দেখুৱাব পৰা নাই সেইকাৰণে আমাৰ এয়া চাওক এয়া মাংস উতলি আছে আৰু আমাৰ এয়া বনোৱা মানুহজন এজন আৰু এইকেইজনে পুৰা মাংসৰ জুতি আৰু কণী জুতি লৈ বহি আছে আমালৈ বাচ্চা চাই হেল্ল' হাই এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল দোস্ত অলপমান টেষ্টিং ভাজা মাংসৰ চাওক সেকেদে মাংস মজা হৈছে আমাৰ লগাইছে পুৰা এবাৰ কণী এবাৰ কণী কম্পিটিশ্যন দোস্ত যোনে আগে কণীটো ঢুকাব পাৰে 1 ছেকেণ্ডত তাক আমি এটা কফি পাইট ফ্ৰী দিম আমাৰ মাংস চাইছে মাংসখিনি বাৰু ঠিকে আছে 4টা 5টা আছে এই বক্সটোৱে চলাই দিছোঁ লোকে মাইক বজাই আছে আপোনালোকে মোৰ চেনেলটোত ভিউজ বঢ়াই দিয়ক যাতে আমি অহাবাৰলৈ মাইক চাই কেনে ধুনীয়াকৈ আমি বন্ধুসকল আপোনালোকে মোৰ চেনেলটোত প্লিজ ভিউজ বঢ়াই দিয়ক যাতে আমি অহাবাৰৰ ভোগালী বিহু ধুনীয়াকৈ উদযাপন কৰিব পাৰোঁ প্লিজ দোস্ত আমাৰ কাৰণে প্লিজ আমাৰ বন্ধুসকলৰ এইকেইজন মোৰ বন্ধু আৰু এজন বনাই আছে আপোনালোকক নামকেইটা চিনাকি কৰি দিম আৰু এইকেইজন বন্ধু প্ৰায় মোৰ ভিডিঅ'ত দুটা ভিডিঅ'ত পাই থাকিব মাজে এজনৰ নাম হৈছে মানস আৰু এইজন আছে কৰোণা এইযোৰ ভাইৰাছ কৰোণা নহয় ইয়াৰ নামে কৰোণা এইজন হ'ল বিশাল আৰু এজন দেখা যাব কিব এইফালে ভদ্ৰকান্ত এজনৰ নাম হৈছে ভদ্ৰকান্ত এও পাপৰ পৰি আছে খোৱা বোৱা হোৱা নাই আমাৰ ভাত তৰকাৰী চব হৈ গৈছে আপোনালোকক দেখাম এবাৰ বলক চাওঁ বাঢ়ি ল'লো এতিয়া মই মাংস ভগাই আছো ওলালো কেনেকুৱা হৈছে খানাটো মজা হৈছে ন সুন্দৰ লাগিছে সুন্দৰ লাগিছে দেই কেনেকুৱা হৈছে এতিয়া মই খাই কওঁ মজা এজন আমাৰ মেইন ৰান্ধনি দেই কাৰণে এটা লাইক কৰিব আমাৰ খাই বৈ হৈ গ'ল এতিয়া চবেই শু বাই ৰাতিপুৱা আমি 3টা বজাত আকৌ ভিডিঅ' ষ্টাৰ্ট হ'ব বাই দিয়ক ইহঁতকেইটা শুয়ে আছে চাওক আমি 3টা উঠিলোঁ আৰু এয়া বৰ্তাই বুট ভাজিৰ কাৰণে গুৰি ধৰিছে বলক বুট ভাজি কেৰাহী বহাই দিলে দেখিছে চাওক ই বিশাল আৰু ভদ্ৰ শুই আছে কৰোণা মানস আৰু মই উঠিলোঁ দিয়ক আজি খানা খাই কেনেকুৱা লাগিছে মজা লাগিছে ইয়াত থাকি মজা লাগিছে ন ঘৰতে সৌন্দৰ্য আছে ভাল লাগিছে খালি আমাৰ মাইক চাইকহে নাই দোস্ত আমি যাবলৈ মন যায় কিন্তু কি পৰিস্থিতি আহিছে সৰু বক্স এটালৈ গান বজাই আছে উপায় নাই প্লিজ আপোনালোকে চেনেলটোত ভিউজ বঢ়াই দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক 1K যিমান লোকে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে আমি অহাবাৰত মাঘৰ বিহু ধুনীয়াকৈ আমি মানে মাইক চাই কাৰণে গান চাই গাই এনজয় কৰিব পাৰোঁ বঢ়াই দিব দোস্ত লাইক অকল ৰাতিপুৱা উঠিলোঁ এতিয়া আমাৰ বুট ভাজি খাম চাই ভিডিঅ'টো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই ভিডিঅ'টো লাইক কৰিব আমি দৌনাত বুট ভাজি খাব লৈছোঁ চাওক আৰু সকলোৱে খাই আছে চাওক মানস বুট ভাজি কেনেকুৱা হৈছে বঢ়িয়া মজা নাই আমাৰ ভেড়া ঘৰটো জ্বলাবলৈ এয়া কৰি আছে ই আৰু এতিয়া
আমাৰ ভেলাঘৰ জ্বলাই দিম। এয়া চাওক জুই জ্বলিছে আৰু ই মানে মিষ্টেক কৰি দিছে অলপ খেৰখিনি তিতা তিতা হৈ আছেতো। এয়া চাওক আমাৰ ভেলাঘৰ জ্বলাই দিলোঁ। চাওক মাঘ বিহুৰ এইটোৱে মেইন মজা। চাওক ওপৰৰ পৰা দেখুৱাই দিছোঁ জ্বলোতে কেনেকুৱা লাগিল। চাওক চাওক কেনেকুৱা মজা লাগিছে। চাওক ভেলাঘৰটো মজাকে জ্বলিছে আৰু ওপৰত এইখিনি চাওক। মজা লাগিছে কেনেকুৱা জুই মাৰিছে চাওক না এবাৰ। আমাৰ ভেলাঘৰ জ্বলি গ'ল আৰু ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভোগালী বিহুৰ আপোনালোকে সকলোকে শুভেচ্ছা জনালোঁ।